নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতা অতীত তুমি, কথা কাকমণি আৰু পাঠ নিকি মেধি। সেই দিনাই আমাৰ শেষ কথা হৈছিল। যিদিনা তোমাক মোৰ পৰা আনে কাহিনীছিল আৰু তুমি একো কাৰণ নোহোৱাকৈ মোৰ পৰা আঁতৰি গৈছিলা। তুমি আপোন আছিলা, আজিও হয়। তথাপি তুমি এতিয়া মোৰ নহয়। প্ৰতিটো সময়ত তোমাৰ কথা ভাবোঁ। তুমি মোৰ বাবেইতো আছিলা, পিছে কিয় আনৰ হৈ গলা? আজিও উত্তৰ নাপালোঁ তোমাৰ, কিয় আঁতৰি গলা? কেতিয়াবা জোনাকক সুধিবা, কিমান অকলশৰীয়া হৈ পৰিলোঁ মই। তোমাৰ মাজতেই আবদ্ধ আছিল মোৰ হৃদয়। এতিয়া পিছে অতীত তুমি নামৰ কিতাপখনৰ ভালপোৱাৰ অধ্যায়। নমস্কাৰ।